গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই আছোঁ বৰ্তমান মা ঘৰত। বিহু খাব আহিলোঁ মা ঘৰলৈ আৰু এতিয়া আমি খাবলৈ ওলাইছোঁ বগৰী। আৰু এইজোপা হ'ল আমাৰ বগৰী গছ। এয়া বগৰী লাগি আছে, ভালকৈ পকা নাই, দুই এটা পকিব লৈছে। আৰু এইটো ছিঙি লওঁ মই। অলপমান পাৰা হৈ গ'ল, সেইখিনি ভিডিঅ' কৰিব নহ'লে। এটা ছিঙি খাই লৈছোঁ আৰু ইপিনে মায়ে কুটি আছে বগৰী। আজি বগৰী খাম। মায়ে বগৰী কুটি আছে, কিন্তু বগৰী খাবলৈ মেইন বস্তুৱেই নাই। ঘৰৰ ভিতৰত জলকীয়া নাই, এতিয়া জলকীয়া আনিব লাগিব গছৰ পৰা। আৰু এয়া হ'ল আমাৰ ভোট জলকীয়া। এইটো লাগিছে এটা দুটা লাগি আছে, নাই নেকি, নে তিনিটা আছে। সেইটো চাওক, অকণমান ৰংটো সলাইছে, পকিব। আৰু এইটোকে ছিঙি লওঁ আৰু যাওঁ আমি বগৰীৰ ওচৰলৈ। এইটো কওকচোন, কোনে কোনে খাই ভাল পায়? আৰু এইটো মই দিব ধৰিছিলোঁ ডাইৰেক্ট এনেকৈ, কিন্তু নাই, মনত পৰিলে ধুই ল'ব লাগে। সকলো বস্তু খোৱাৰ আগত আমি ভালদৰে ধুই ল'ব লাগে। ধুই পেলাই এয়া বগৰীৰ ওপৰত দি ল'লোঁ। মই ভুহাৰিব নোৱাৰিম, এইটো মায়ে ভুহাৰিব, কাৰণ মই ল'ৰাটো চুব লাগিব, নহ'লে তাৰ কোমলীয়া ছাল পুৰিব। এইপিনে আমাৰ বগৰী খোৱা হৈ গ'ল। আৰু এইপিনে মুখখন একে ইমানে বেয়া হৈ গৈছে। ঠাণ্ডা দিনত মানে বহুত ড্ৰাই হৈ যায় আৰু ধূলি বালি লাগি একদম লেতেৰা নিচিনা হৈ যায় মুখখন। কিবা কিবি উঠিছেও, ইয়াত চাগে আপোনালোকে ধৰিব পৰা নাই, কিন্তু কিবা কিবি উঠিছে। আৰু মানে কি, ল'ৰা ছোৱালী হোৱাৰ পিছত এইবিলাক কৰিবলৈ সময়ো নহয়, আৰু যেতিয়া সময় হয় কাম বন কৰি ভাগৰ লাগে, অলপ এলাহো লাগে। তো ভাবিছোঁ আজি মনো গৈছে আৰু অকণমান কিবা কিবি মুখখনত কৰি লওঁ। অলপ কিবা কিবি নহয়, অলপ ঘৰুৱা ধৰণে চাফা কৰি লওঁ। ব'লকচোন আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, মইনো কি কৰোঁ, কেনেকৈ মুখখন চাফা কৰোঁ। আগতে কৰিছিলোঁ, কিন্তু এতিয়া ল'ৰাটো হোৱাৰ পৰা অলপ কি হ'ল ৰে, মোবাইলটো কি হৈ গ'ল? আহিছে নে? ঠিকে, বেছি বগা হ'ব। তো মোবাইলটো সৰি পৰিছেগৈ। আৰু ল'ৰাটো হোৱাৰ পিছত সঁচা কথা ক'বলৈ গ'লে এলাহটো, মানে নিজৰ যত্ন ল'বলৈ এলাহ লগা নিচিনা হৈ গ'ল। তাৰ লগতে লাগি থাকোঁতেই দিনটো কেনেকৈনো পাৰ হয় ক'বই নোৱাৰোঁ। তো আজি ভাবিছোঁ কৰি লওঁ, ব'লকচোন মোৰ লগত। এয়া মায়ে পিঠাগুড়ি খুন্দি শুকুৱাই থৈছে, ভাজা নহয় দেই, এয়া কেঁচা পিঠাগুড়ি। 1 চামুচ পিঠাগুড়ি দি লওঁ। আৰু আমাক লাগিব 1 চামুচ দৈ। আপোনালোকে কেঁচা গাখীৰো দিব পাৰে, গাখীৰৰ সৰো ব্যৱহাৰ কৰিব পাৰে। যদি গাখীৰ আৰু দৈ একো লগত নাথাকে, তে আপোনালোকে পানী দিও এই মিশ্ৰণটো বনাব পাৰে। এইখিনি ধুনীয়াকৈ ঘুটি লৈ ইয়াতে অকণমান হালধি দিব পাৰে, কেঁচা হালধি। মই মাক সুধি আহোঁগৈ কেঁচা হালধি আছে নাই। মায়ে ল'ৰাটো লৈ আছে বাহিৰত, যদি আছে অলপমান কেঁচা হালধি দি দিম। মানে খোৱা হালধিটো দিব মন নাই, তাত কিবা কিবি মিক্স থাকিব পাৰে ন। আমাৰ হালধি আছে নে? কেঁচা হালধি ক'ত আছে? এয়া পাই গ'লোঁ হালধি, আৰু ধুই আনিছোঁ। তো বাকলিটো এৰুৱাই লওঁ আৰু এইটো পিহনাত দি ইয়াৰ ৰসটো উলিয়াই লওঁ। এয়া ইমানখিনি হ'লেই হ'ব। এইখিনি পিহনাত মাৰি লওঁ, এইখিনি পিহনাত দি মানে অলপমান ৰসটো উলিয়াই লওঁ। এনেকেই ৰস উলিয়াওঁ, আৰু এতিয়া বেলেগকৈ পিচি ৰস উলিয়াবলৈ সময় নাই। তেনেকৈ ল'ৰাই কান্দিলে আকৌ গৈ ল'ৰাক ল'বগৈ লাগিব। এতিয়া বৰ্তমান আইমাকৰ কোচত আছে। হ'ব, ইমানেই হ'ব। আৰু আপোনালোকে জানেই দৈ হালধি আমাৰ স্কিনৰ কাৰণে কিমান ভাল, সেইখিনিতো সকলোৱে জানেই আৰু বেলেগকৈ ক'বলগীয়া নাই। এইখিনি অলপ মিক্স কৰি লওঁ। ইয়াতে মানে এনেকুৱা আছেতো, ৰসটো হ'লে আৰু বেছি ভাল হয়, কিন্তু এনেকৈও চলি যাব কাম। চলাই দিম আৰু এনেকৈ। ৰসটো আপোনালোকে যদি এনেকৈ ব্যৱহাৰ কৰে, এইটো চাগে সকলোৱে মুখত লগায়েই, আৰু যোনে যোনে নাই লগোৱা লগাই চাব পাৰে। মুখখন পূৰা চাফা কৰি দিয়ে এইটোৱে।
এনেকৈ লগাই চাব পাৰে এনেকৈ। তেতিয়া যদি এইটো লগাই আপোনালোকে বস্তুটো বনাই এইটো পেষ্টটো এনেকৈ চাওক পেষ্টটো বনাই তেনেহ'লে হালধিৰ ৰসটো উলিয়াই ল'ব। এইখিনি মুখত লগাই লওঁ। ঠাণ্ডা লগাওঁতে ঠাণ্ডা লাগি গৈছে মুখখন। কিন্তু গৰম দিনত লগালে স্কিনটো বেছি মানে ঠাণ্ডা লাগি যায়, ফ্ৰেছ হৈ যাব। গৰম দিনত লগাই চাব, মুখখন বহুত ৰিলেক্স ফিল হ'ব। লগতে এইটোৱে আপোনাৰ ব্লেক হেডছবিলাকো, নাকৰ যিবিলাক ব্লেক হেডছ হয় সেইবিলাকো আঁতৰাব। প্ৰায় মানুহে এইটো লগায়েই, মই দেখিছোঁ বহুতকে বা বহুতৰে মুখত শুনিছোঁ এই বস্তুটো। কেঁচা পিঠাগুড়ি লগাই, যোনে নাই লগাই চাব। আৰু এইটোতো আমাৰ এনেও ঘৰুৱা বস্তুৱে, কেঁচা হালধি, ঘৰত খুন্দা পিঠাগুড়ি আৰু দৈ, এইকেইটা একো স্কিনত ক্ষতি নকৰে। এনেকৈ পূৰা ঘঁহি লৈ গোটেই ফেচটোত মাছাজ কৰিব লাগে। মাছাজ মানে এইটো স্ক্ৰাবিঙৰ কাম কৰে, স্ক্ৰাব কৰি দিব। কিন্তু ভাজা পিঠাগুড়ি নল'ব দেই আপোনালোকে, কেঁচা পিঠাগুড়িটো ল'ব। তেতিয়া চাৰ্কুলাৰ মোচনত চুলিয়া লাগি গৈছিলে বাৰু, কথা নাই, মই এতিয়া নগা আহিমগৈ। কিন্তু এইটো বহুত জোৰত ৰাপ নকৰিব, কাৰণ কেঁচা পিঠাগুড়িটো অলপমান কি বুলি ক'ম, বালি নিচিনা খৰলা থাকে। মুখত হয়তো চালটো তলত দুখ পাব পাৰে। লাহে আপুনি সহ্য কৰিব পৰা ধৰণে এনেকৈ ৰাপ কৰি যাব। আৰু এইপিনে মই গা ধুই আহিলোঁ আৰু এতিয়া মুখখন ইমান ফ্ৰেছ লাগিছে, একদম পূৰা ঠাণ্ডা লাগিছে, ভাল লাগিছে। আৰু এতিয়া অকণমান মুখত ক্ৰীম লগাই লওঁ। অলপমান ক্ৰীম লগাই লওঁ, ক্ৰীমটো আৰু এইটো ঘঁহাৰ পিছত আপোনালোকে মুখখন সদায় নৰ্মেল পানীতে ধুব। তাতে ফেচ ৱাছ কৰিব নালাগে, আৰু বেলেগকৈ ফেচ ৱাছ লগাব নালাগে। সদায় পানী দি ধুই দিলেই হ'ল। তেতিয়া অলপমান ঠাণ্ডা লাগিছে, আৰু সন্ধিয়া, এই ঠাণ্ডা দিনত সন্ধিয়া গা ধুলে বহুত ঠাণ্ডা লাগে। হৈ গৈছে, একোৱে বিচাৰি নোপোৱা হৈ গৈছো দেই। অকণমান লগাই দিব লাগিব সিন্দুৰ। আৰু এটা বস্তু, চব মানে গড়বড়, পাৰফেক্টলি একো কামেই কৰিব নোৱাৰোঁ। আৰু চব যদি পাৰফেক্টেই হয়, এনেদৰে গড়বড়বিলাক কোনে কৰিব, হয়নে নহয়? আৰু এইটো লিপষ্টিক চাওক, মই দুটা কালাৰৰ বেলেগ লিপষ্টিক আছিল, দুইটাকে মানে DIY কৰি এটা কৰি ল'লোঁ। আৰু ভিতৰতো অলপ বেয়া হ'ল, মানে ভালদৰে এইটো ঠাণ্ডা নহওঁতে মই এনেকৈ উলিয়াই পেলাই চাইছিলোঁ, যিহেতু মানে মনটো খোধুৱাই থাকে, কিবা এটা বস্তু কৰিলে খোধুৱাই থাকে, কেতিয়া বস্তুটো চাওঁ। তো এনেকৈ লগাই লওঁ অলপ।
যি নহওক। আৰু হৈ গৈছে, এইটোৱে আছিল মোৰ আজিৰ ব্লগ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।